সাধাৰণতে এদিন ছোৱালীয়ে মোৰ গান প্ৰাক চিনি নাগায়, ৱাৰ্ডত জুবিন মোৰ দাই গানবিলাক মৰমিতাই লগ পাই গ'ল ল'ৰাবিলাকে গায়। আৰু মৰমিতাৰ খুব বিষয়ে কম দেখিছোঁ মোৰ জুবিন দাই কি ছোৱালীয়ে ক'লে মোৰ গান শুনক গোৱাটো। চ' আপোনালোকে। প্ৰথম তাই গাইছে, চ' মোৰ বহুত বহুত শুভকামনা থাকিল। A big round of applause for Mormita আৰু also. মৰমিতাক জুবিন দাই মানে সাহস দিছে চাই মানে আচলতে শিল্পী হ'লে সদায় এনেকুৱা হ'ব লাগে মই কামৰ ভাবোঁ। কথাও কৈ দিওঁ, চিনেমা আপোনালোকৰ আমাৰ মতামত কি নিশ্চয় কেইবাখনো আহি জনাব। আছে। জুবিন দাই আমাৰ যে নেক্সট মৰমিতাৰ ফিল্ম বিষয়ে ৰিলিজ হ'ব পথ টু পথ। ক'লে যিখিনি কথা সেইখন ৰিলিজ আমি মে' মাহৰ ভিতৰত আমি কৰিম। মৰমিতাক লৈ নহয় মানে আপোনালোকক চবকে অনুৰোধ জনাইছোঁ শিল্পীসকলৰ আপোনালোকে বিষয়ে কৈছে চিনেমাটো জুবিন দাই যে চাই শিল্পী হ'লে পথ টু মানে পথ চাবলৈ ওলাই সকলোতে আহিব। মানে কাম ডক্টৰ কৰিব পাৰে, বেজবৰুৱা যি ধৰণে কোনো সঁহাৰি নিৰ্ধাৰিত দিছিলে, নহয়। স্বৰ্গৰত যি ধৰণে সঁহাৰি দিছিলে, তো ভিডিঅ'টো শেষলৈ একে চাব সঁহাৰি আপোনালোকে যেন আমি গোটেইখিনি গম পাব। পথ উপপথতো পাওঁ। এতিয়া মই জুবিনক দুই এষাৰ ক'বলৈ অনুৰোধ জনাম মৰমিতাৰ লগত। দুই লাইন গান গালেও বেয়া নাপাওঁ আমি। তাই মাজতে এদিন ষ্টুডিঅ'ত মোক লগ কৰিছিলে আহি, আৰু আৰু কোনোবা কিবা কিবি কৈ আছে তাইৰ বিষয়ে, গতিকে এইবোৰ পাত্তা নিদিলে হ'ল, গান গাই থাকিলেই হ'ল, কথাটো হ'ল সেইটো। চ' এতিয়া মই বেংগলত গান গাওঁ, মই বম্বেত গান গাওঁ, ইয়াতো গাওঁ, গতিকে আৰ্টিষ্টৰ কোনো ডেফিনিট লোকেশ্যন নাথাকে আচলতে। গতিকে আৰ্টিষ্টে সকলো জেগাত কাম কৰিব পাৰে, সকলো জেগাত এক্টিং কৰিব পাৰে, গান গাব পাৰে, আৰু ডান্স কৰিব যিসকলে পাৰে। মানে সমালোচনা ইটছ এ বিগ কৰিছিল ইণ্ডাষ্ট্ৰী, মৰমিতাক, তো সকলোৱে একেলগে থাকক, একেলগে কাম কৰি যাওক, তেওঁলোকে এই সেইটোৱে ভিডিঅ'টো চোৱাটো মোৰ আশীৰ্বাদ আছে। বহুত জৰুৰী থেংক ইউ। আৰু আমি মৰমিতাকে আৰু দুই লাইন জুবিন গাব দাৰ দিওঁ। জুবিনৰ গান সন্মুখত জুবিনৰ পাই সন্মুখত। মৰমিতা মিত্ৰই সঁচাই মানে পূৰা ফূৰ্তি, আৰু মৰমিতা মিত্ৰ জুবিন দাক মানে ভৰিত ধৰি সেৱা লৈছে, সেই এটা বহুত ভাল কথা আৰু দেখি বহুত ভাল লাগিছে। মানে সঁচাই মৰমিতা মিত্ৰ মানে মানুহক সন্মান কেনেকৈ কৰিব লাগে সেইটো ভাল জানে, আৰু সেইটো গুণ ভাল লাগে দেখি। আৰু মৰমিতা মিত্ৰ জুবিন দাৰ সন্মুখতে জুবিন দাৰ গান এটা গালে, তো আপোনালোকে শুনক গানটো আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু অলপমান ৰিভাৰ্ব দিয়ক অলপ। দুচকুতে তোমাৰ চালে সপোনা তৰি দি থক নামে, চুব খুজিলে মোৰ দুহাতে দি থকা তৰি সপোন আহে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোঁ, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব, ভাবোঁ তোমাৰ বুকু। মৰমিতাক মই ক'ব লাগিব, যোৱাকালি জুবিনে মোক কৈছে যে জুবিনে কৈ আছে যে জুবিনৰ গান গোৱাটো সহজ কথা নহয়, জুবিনৰ গানবিলাক বহুত টান গান, আৰু সেই গান গাই যদি মৰমিতা অসমত পপুলাৰ হৈছে তেনেহ'লে তাই সি ডিজাৰ্ভছ ইট। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ সকলোৱে ভিডিঅ'টো লাইক কৰি দিব, আৰু পেজটো ফ'ল' কৰি সাধাৰণতে ৰাখিব ছোৱালীয়ে সকলোৱে মোৰ গান নাগায়, এনেধৰণৰ ভিডিঅ' পাই মোৰ থাকিবৰ গানবিলাক বাবে। ল'ৰাবিলাকে আৰু গায়। ভিডিঅ'টো মই খুব কম শেষলৈ চাই দেখিছোঁ থকাৰ মোৰ বাবে ছোৱালীয়ে মোৰ সকলোকে গান ধন্যবাদ। গোৱাটো। চ' প্ৰথম এতিয়া তাই গাইছে, এৰিছোঁ, চ' বাই, মোৰ জয় অসম। বহুত বহুত শুভকামনা থাকিল। অল দ্য বেষ্ট উইচেছ ফ্ৰম মাই চাইড। থেংক ইউ।